তো হঠাৎ এনেকৈ এজন ল'ৰা আহি জুবিনদাৰ এনেকৈ ভৰিত সাৱটি ধৰিলে। হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভাল। তো মোৰ ইউটিউব চেনেল চম্পক ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বাক্সা সোৱণশিৰিত যিহেতু যি শিৱ পূজা চলি আছিলে, তো সেই শিৱ পূজা 16 তাৰিখৰ পৰা 23 তাৰিখলৈকে চলি আছিলে। তো আজি হৈছে 23 তাৰিখ আৰু আজি 23 ফেব্ৰুৱাৰী, আৰু 23 ফেব্ৰুৱাৰীৰ দিনা আমাৰ ইয়াত জুবিনদাক ইয়ালৈ মতা হৈছিলে। তো আজি আমাৰ ইয়াত জুবিনদাৰ সংগীত অনুষ্ঠান আছে। তো ভাবিছোঁ কি বন্ধুসকল, আজি জুবিনদাৰ যি সংগীত অনুষ্ঠান আছে অলপ ভালকৈ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। যিহেতু আমাৰ ইয়াত জুবিনদা আহিব, গোটেইখিনি প্ৰস্তুতি চলি আছে। এতিয়াৰ পৰা আপোনালোকক কি প্ৰস্তুতি চলি আছে, কেনেকৈ কামবিলাক চলি আছে, গোটেইখিনি বস্তু মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বতৰটো অলপ ডাৱৰীয়া আছিলে বন্ধুসকল। তো সেই ডাৱৰীয়া কাৰণে বতৰটো মানে অলপ মনটো বেয়াও লাগি আছিলে যে বতৰটো বেয়া হ'ব, জুবিনদা আহিব, প্ৰগ্ৰেমবিলাক ভালকৈ নচলিব, বহুত বেছি বেয়া লাগি আছিলে। তো এতিয়া ভগৱানৰ ওচৰত অলপ প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে বতৰটো ভাল কৰক, যাতে জুবিনদাৰ সংগীত অনুষ্ঠান সকলোৱে উপভোগ কৰিব পাৰে। তো সেইবাবে এতিয়া ধুনীয়াকৈ বতৰটো অলপ ফৰকাল হৈছে, যিহেতু অলপ ৰ'দ ওলাইছে, গতিকে আপোনালোকে দেখা পাব যিহেতু এতিয়া অলপ বতৰটো ভাল কৰিছে। তো সংগীত অনুষ্ঠান নিশ্চয় ভাল হ'ব বুলি এটা আশা ৰাখিছোঁ। আৰু যিখিনি কষ্ট কৰিছিলে বন্ধুসকল, ইয়াত যিখিনি আমাৰ গাঁৱৰ মানুহখিনিয়ে যিমানখিনি কষ্ট কৰিছিলে, আজি সেই কষ্টৰ ফলত আমাৰ যি সোণালী জয়ন্তী, সঁচাকৈ আমি সোণালী জয়ন্তী এইবাৰ পালন কৰিব পাৰিছোঁ ধুনীয়াকৈ। ভগৱানে যিহেতু দিছে, আজি ধুনীয়াকৈ জুবিনদাৰ প্ৰগ্ৰেমটো আমাৰ শান্তিমূলকভাৱে চলিব বুলি আমি আশা ৰাখিছোঁ। এয়াই ভিডিঅ'টো আমি আৰম্ভ কৰিম আৰু আপোনালোকক গোটেইখিনি পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকিব। তো বন্ধুসকল, ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰলৈ সোমাই আহে আপোনালোকক এতিয়া দিনত কি কাম চলি আছে গোটেইখিনি কাম মই দেখুৱাম। তো শান্তিৰক্ষী বাহিনী কাৰ্যালয়, আৰু এইবিলাক হৈছে চেয়াৰ, এনেকৈ পূৰা চেয়াৰবিলাক এনেকৈ পতা হৈছে। তো চেয়াৰবিলাক এনেকৈ গোটেইখিনি চেয়াৰ ইয়াত পাৰি দিয়া হৈছে। প্ৰায় আমাৰ চেয়াৰ যদি আপোনালোকে চাব যায়, প্ৰায় 3-4 হাজাৰমান চেয়াৰ ইয়াত আছে। গোটেইখিনি চেয়াৰ চালে আপোনালোকে দেখা পাব ইয়াত চেয়াৰখিনি ইয়াত ধুনীয়াকৈ পাৰি থৈ দিয়া হৈছে। আৰু ইফালে চালে আপোনালোকে দেখা পাব গোটেইখিনি যি জুবিনদাৰ যি বক্সৰ চাউণ্ডৰ যিবিলাক ছেটআপ, গোটেই ছেটআপখিনি আহি ইয়াত ৰাখিছে ছেটআপখিনি গোটেই। আৰু ইফালে এনেকৈ যিখিনি বস্তু মেচিন চববিলাক ৰেডি কৰি আছে, চবখিনি বস্তু ইয়াত। আৰু ইফালে এনেকৈ চববিলাক কাম লাগি আছে মানুহখিনিয়ে। আৰু ইফালে গাড়ীখন ট্ৰাকৰ পৰা বস্তুবিলাক নুমাই আছে, নুমাই পেলাই কেনেকৈ কি কৰিব এইবিলাক। আৰু এইবিলাক VIP চকী এনেকৈ ব্যৱস্থা কৰা হৈছে। আৰু এনেকৈ ওপৰলৈ মঞ্চত যাব পাৰে, এইটো চেৰি হয়, জুবিনদা এনেকৈ উঠি যাব। এনেকৈ উঠি আহি পেলাই আপোনালোকে এনেকৈ ওপৰলৈ চালে যিখিনি মঞ্চৰ কাম এতিয়া চলি আছে, আমাৰ গোটেইখিনি মঞ্চৰ কাম, এনেকৈ ফুল ডেক'ৰেশ্যনৰ কামবিলাক এনেকৈ কৰি আছে। যিহেতু জুবিনদা আহিলে কাষত গেটৰ আগত যিখিনি ফুলবিলাক লগাই দিব লাগিব, আৰু এনেকৈ ফুলবিলাক লগোৱা হ'ব আৰু গোটেইখিনি এনেকৈ বনাই আছে। আৰু এইখিনি যিখিনি বক্স, জুবিনদাৰ পাৰ্চনেলি যিখিনি নিজা বক্স আছে, আৰু এই বক্সখিনি ইয়াতে এনেকৈ দিয়া হ'ব। আৰু ইয়াত এনেকৈ বক্সখিনি মানুহে উঠাই আছে, চাওক না কেনে এটা মানে ডিজাইনত এনেকৈ বক্সবিলাক উঠাই আছে। এইটো জুবিনদাৰ ফাংচন ন, অলপ জুবিনদাৰ ফাংচনত এনেকুৱা হ'বই, অলপ স্পেচিয়েল আৰু বেলেগতকৈ অলপ বেলেগ, মানে ধুনীয়াকৈ এনেকৈ বক্সবিলাক ৰখাৰ কাৰণে এইবিলাক বনাইছে। ইফালে এটা এনেকৈ ধুনীয়াকৈ বনোৱা হৈছে বক্সখিনি। তো ধুনীয়া এটা পৰিৱেশ, এনেকৈ চেইন ফলিৰে এনেকৈ টানি এইবিলাক বক্স উঠাই আছে। এইখিনি হৈছে জুবিনদাৰ নিজা পাৰ্চনেলি বক্স, আৰু এই বক্সখিনিত অনলি জুবিনদাহে নিজৰ গানৰ কাৰণে এইখিনি অনা হয়। আৰু বেলেগৰ যিখিনি বক্স, সেইখিনি বক্স ইয়াত ইউজ নকৰে, জুবিনদাৰ নিজাকৈ বক্সবিলাক লৈ অহা হয় আৰু নিজাকৈ যিবিলাক ফাংচন চলোৱা হয়, এনেকৈ বক্সখিনি বনাই এনেকৈ ধুনীয়াকৈ কৰি আছে কামবিলাক। আৰু বেছি দেৰি নাই, খন্তেক সময়। এইফালে চকী আৰু মাজত আছে এইটো ঘৰ। এইটো ঘৰ মানে কিহৰ কাৰণে দিয়া হৈছে, যিহেতু তাত প্ৰগ্ৰেম চলি থাকিব। আৰু প্ৰগ্ৰেম চলি থকাৰ মাজতে যিখন মিক্সাৰ বৰ্ড, যিটো কণ্ট্ৰল কৰিব, চবখিনি বস্তু কণ্ট্ৰল কৰিব, ইয়াৰ পৰা এইটো ঘৰ এইকাৰণে বনোৱা হৈছে। ইয়াত মিক্সাৰ বৰ্ডখন থাকিব, আৰু ইয়াৰ পৰাই গোটেইখিনি বস্তু কণ্ট্ৰল কৰি প্ৰগ্ৰেমটো ধুনীয়াকৈ ইয়াৰ পৰা চলাই থাকিব। যিহেতু খন্তেক সময়ৰ পিছতে আমাৰ ইয়াত জুবিনদা আহি আছে, সেয়েহে আমাৰ যি সাংস্কৃতিক সম্পাদক আছে হিমানৰ মুখৰ পৰা কিবা এটা শুনিম। তো হিমানদা, যিহেতু জুবিনদা আহি আছে, জুবিনদা আহি আছে, আৰু আপোনালোকে চাওক এয়া আমাৰ জুবিনদাৰ কাৰণে ষ্টেজ ৰেডি। কিছু অকণমান কাম আছে, এইখিনি আৰু কৰিব। আৰু এইবিলাক জুবিনদাৰ কৰ্মীসকলে আহি বিলাক ঠিক ঠাক কৰিলে, গতিকে আমি সকলোৱে আশাবাদী আজি জুবিনদাক চাম বুলি। বতৰো ধুনীয়া, একো প্ৰব্লেম নাই। আৰু এইপিনে আমাৰ ফিল্ডখনো বহুত ডাঙৰকৈ আমি সজাইছোঁ। ইয়াত 3000 চকীৰো ব্যৱস্থা আছে। এইখিনি আপোনাৰ পাছ বা হেৰিৰ কাৰণে যিখিনি আমাৰ অতিথি আহিব, আৰু ইয়াতে VIPৰ কাৰণে আমাৰ এক্সট্ৰাকৈ ইয়াত সন্মুখত মানে ঠাই ৰখা হৈছে। গতিকে ভালদৰে অনুষ্ঠানটো সফল কৰিবৰ কাৰণে সকলোৱে আহিব। অসমৰ সমূহ ৰাইজকে আমি আহ্বান জনাইছোঁ, আমাক সহায় কৰক।
আপোনালোকে উপস্থিত থাকক আজি অনুষ্ঠানটোত এইখিনি। আৰু ইফালে যিটো জুবিনদাৰ মানে ডিজি, তো জুবিনদাৰ যিহেতু পাৰ্চনেলি ডিজি লৈ অহা হয়, তো জুবিনদাৰ গাড়ীখনত এইটো ডিজি আহিছে আৰু ডিজি অহাৰ কাৰণে যিটো আমাৰ ৰাস্তা আছিলে, ৰাস্তাটো বৰ বেছি কেঁচা আছিলে, এইটো কাৰণে বহি গৈছে। তো চকাটো সোমাই যোৱাৰ কাৰণে গাড়ীখন পূৰা ফাঁচি গৈছে। তো যিখিনি আমাৰ কমিটিৰ যিখিনি ওচৰত মানুহ আছিলে, তো চবখিনি মানুহ আহি পূৰা ইয়াত লাগিছে, লাগি পেলাই গাড়ীখন বহুত জোৰ কৰি আছে উঠাবৰ কাৰণে, তো উঠাব পৰা নাই। আৰু এইফালে যিহেতু কমিটিৰ গোটেইখিনি মানুহ আছে, ইয়াত গোটেইখিনি মানে যিহেতু আমাৰ জুবিনদা আহিব, গোটেইখিনি ভলেণ্টাৰক ইয়াত বুজাই আছে যে কেনেকৈ কামবিলাক কৰিব, জুবিনদা আহিলে ভলেণ্টাৰখিনি কেনেকৈ নিজৰ ডিউটিবিলাক পালন কৰিব, গোটেইখিনি বস্তু ইয়াত ধুনীয়াকৈ বুজাই দিয়া হৈ আছে চবৰে। বন্ধুসকল, যি আমাৰ কমিটিৰ বেছ আছিলে, এতিয়া আমি যিহেতু আমি ভলেণ্টাৰ, যিহেতু পূজাখন আমি চম্ভালিব লাগিব, প্ৰশাসনৰ লগত থাকিব লাগিব, গোটেইখিনি বস্তু আমি চম্ভালিব লাগিব। সেইকাৰণে আমাক এনেকুৱা এটা বেছ দিয়া হৈছে কমিটিৰ ফালৰ পৰা, সেইটো হৈছে কমিটিৰ ফালৰ পৰা বেছ, আৰু এনেকুৱা এটা টুপি দিছে। তো এইখিনি পিন্ধি আমি ধুনীয়াকৈ যি আমাৰ সাংস্কৃতিক আজি সন্ধিয়া জুবিনদাৰ যি প্ৰগ্ৰেম আমি ধুনীয়াকৈ চলাব লাগিব, গোটেইখিনি ডিচিপ্লিন আমি আজি চাব লাগিব, চাই পেলাই ধুনীয়াকৈ প্ৰগ্ৰেমটো চলাব লাগিব। গাইজ, এইখনে হৈছে জুবিনদাৰ মঞ্চ। এতিয়া আমি মঞ্চৰ ওপৰলৈ যাম, যাই আপোনালোকক দেখুৱাম। জুবিনদাৰ মঞ্চ আপোনালোকে চালে দেখা পাব। এতিয়া যিবিলাক মিউজিচিয়ান আছে, গোটেইখিনি বস্তু ইয়াত মিলাই আছে, এনেকৈ ধুনীয়াকৈ মিলাই আছে, এইটো চাব পাৰে আপোনালোকে। সাংস্কৃতিক মঞ্চ হেঁপাহৰ জুবিন সন্ধিয়াটো ধুনীয়াকৈ এনেকৈ পোষ্টাৰ মাৰি দিয়া হৈছে মঞ্চখনত, আৰু ইফালে ধুনীয়াকৈ এইবিলাক সজাই ৰাখিছে। কি ধুনীয়া এটা পৰিৱেশ, এনেকৈ সাংস্কৃতিক মঞ্চ শ্ৰী শ্ৰী শিৱ পূজা মহোৎসৱ। তো বেণ্ডবিলাক যিবিলাক জুবিনৰ যিবিলাক পাৰ্টি আছে, তো সেই পাৰ্টিবিলাকে অলৰেডি ইয়ালৈ আহি পাই এনেকৈ গোটেইখিনি মানে সিহঁতৰ বেণ্ডবিলাক এনেকৈ লগাই আছে, যিবিলাক চব বস্তু বক্স চক্সবিলাক ছেটআপবিলাক কৰি পেলাই এনেকৈ মিলাই, আৰু এনেকৈ প্ৰশাসনবিলাকো আহি পেলাই গোটেইখিনি পুলিচ চুলিচ চব আহি পেলাই পূৰা ইয়াত এনেকৈ আহি ৰখি আছে। তো চবখিনি বস্তু আহি পেলাই লাহে লাহে কামবিলাক আগবাঢ়ি আছে। তো বন্ধুসকল, আহোঁতে আমাৰ জুবিনদা সঁচাকৈ আহি পালে। তো জুবিনদা আহিবলৈ অলপ টাইম আছে, বেছি দেৰি নাই, যিহেতু আমাৰ প্ৰগ্ৰেম জল্দিয়ে হ'ব, 8টামান বজাত আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। সেয়েহে আমাৰ গোটেইখিনি ড্ৰেছ চেছ পিন্ধি গোটেইখিনি যিখিনি ভলেণ্টাৰ আছে গোটেইখিনিকে নিজৰ ডিউটিবিলাক দিয়া হৈছে। গোটেইখিনি ডিউটি লৈ পেলাই আজি জুবিনৰ যি সংগীত অনুষ্ঠান, গোটেইখিনিয়ে চবখিনি বস্তু চাব লাগিব। আৰু ধুনীয়া প্ৰগ্ৰেম আপোনালোকে চাব পাৰে, ইমানখিনি চেয়াৰ আছে ইয়াত, চবখিনি চেয়াৰ। আৰু সেইখন হৈছে জুবিনদাৰ মঞ্চ, কি ধুনীয়াকৈ মঞ্চখন ইয়াত দেখুওৱা হৈছে। আৰু এইখিনি আমাৰ এইখিনি এনেকৈ বাঁহ দিয়া হৈছে, এইখিনি বস্তু আপোনাৰ যিসকল মানে ল'ৰা পুৰুষসকল থাকিব, তো ইয়াৰ পিছপিনে থাকিব পুৰুষসকল। তো এয়া আছিলে আজি ধুনীয়া এটা পৰিৱেশ, আৰু আপোনালোকক দেখাই আছোঁ কেনেকৈ কি হয়, গোটেইখিনি চাই থাকিব। তো এয়া হৈছে জুবিনৰ যিখিনি চেয়াৰবিলাক হৈছে, ইয়াত এটা চাইডে লেডিজখিনি থাকিব আৰু এটা চাইডে জেণ্টছখিনি থাকিব। তো এইখন হৈছে জুবিনদাৰ মঞ্চ। তো বহুত ভাল লাগিছে, জুবিনদা আহিব আজি, সঁচাকৈ নিজৰে বহুত ভাল লাগিছে, যাতে প্ৰগ্ৰেমটো শান্তিমূলকভাৱে হৈ যায়, সেয়াই আশা ৰাখিছোঁ। জুবিনদা আহিব বুলি এইখিনিও আপোনালোকক চাব, পূৰা পৰুৱা আহি গৈছে লাইটৰ ওচৰত, যিহেতু জুবিনদা আহিব না, পৰুৱা আহিব লাগিব। ইয়াত আমাৰ এতিয়া মানুহবিলাক চব আহিব ধৰিছে, এটা এটাকৈ চব বহিব ধৰিছে। আৰু ইয়াত আমাৰ প্ৰশাসন চবখিনি আহি পালে, যিহেতু গোটেইখিনি প্ৰশাসন ইয়াত ৰেডি হৈছে। আৰু SP ছাৰে ধুনীয়াকৈ গোটেইখিনি প্ৰশাসনক লগত লৈ পেলাই ধুনীয়াকৈ বুজাই আছে যে প্ৰগ্ৰেমটো কেনেকৈ চলাব, কেনেকৈ পুলিচখিনিয়ে নিজৰ দায়িত্ববিলাক পালন কৰিব। তো ছাৰে ধুনীয়াকৈ এনেকৈ ৰখাই পেলাই গোটেইখিনি বুজাই আছে চবখিনি কেনেকৈ। আৰু এইফালে এইখন আমাৰ হৈছে মূল গেটখন, আৰু এইখন গেটত এনেকৈ পূৰা হাঙাৰ বান্ধি দিয়া হৈছে। তো এই গেটখনতেই কাকো সোমাব দিয়া নহ'ব, যিহেতু চিধাই গ'লে মঞ্চখন কাষতেই আছে। তো সেইকাৰণে ইহঁতি মানুহখিনি চব বন্ধ কৰি দিয়া হৈছে, এনেকৈ কোনোকো সোমাব দিয়া হোৱা নাই। আৰু ছাইডেদি যিখিনি ৰাস্তা আছে সেইটো ৰাস্তাইদি সোমাব দিয়া হৈছে, এইখিনি পূৰা একদম বন্ধ কৰি ৰখা হয়। যিখিনি দাতাসকল আহিব, সেই দাতাখিনি দি আমাৰ এইখন গেটেদি সোমোৱা হ'ব। আৰু এইখিনি সিহঁতৰ কাৰণে গোটেইখিনি চকী ব্যৱস্থা কৰা হৈছে। আৰু এইখন গেটেৰ এইটো সঞ্চখুৰা, এইটো ডেকা, তো সিহঁতৰ ডিউটি পৰিছে ইয়াত, এইটো ৰমেন, এই গোটেইকেইটা এইখন গেটত ডিউটি কৰিছে। কিহৰ পাছ হয়, এইটো কিহৰ গেট হয়? কিহৰ গেট? মহিলাৰ কাৰণে বনাইছে। মহিলাৰ কাৰণে পাছ লাগিব নে নালাগে? পাছ নালাগে। ভাগেন পাছ লাগিব নালাগে? তো মই যাব পাৰিম, মোৰ পাৰ্মিশ্যন আছে, মই যাব পাৰিম। আপুনি মহিলা নেকি? মহিলা বুলি কথা নাই, আমি সকলো হৈ যাব পাৰোঁ। এইটো বলিয়া কি বলিয়া কেনে মাল শুনি আহিব আজি জুবিনদা জুবিনদা। আৰু এইখিনি ষ্টেণ্ডিং মহিলাৰ কাৰণে এইখিনি দিয়া হৈছে, আপোনালোকে চালে দেখা পাব। এইখিনি ষ্টেণ্ডিং মহিলাৰ কাৰণে ইয়াত বহিব পাৰিব, সেই কৰিব পাৰে। আৰু প্ৰশাসন বহুত মানে গুৰুত্ব সহকাৰে লৈছে, যিহেতু জুবিনদা আহিব, তো বহুত গুৰুত্ব সহকাৰে প্ৰশাসনে ইয়াৰ দায়িত্ববিলাক পালন কৰিব। ধুনীয়াকৈ প্ৰস্তুতি চলাই আছে, সিহঁতে কেনেকৈ থাকিব লাগিব, এটা ধুনীয়া পৰিৱেশ দেখুওৱা হৈছে ইয়াত। খুব গভীৰভাৱে দায়িত্ববিলাক পালন। যি লাইটিং কৰিব এয়া হৈছে খুলো, তো পূৰা মিলাই আছে খুলো, ইয়ে থাকিব পূৰা লাইটিঙত, ধুনীয়াকৈ এয়া লাইটিং পূৰা মাৰি আছে, ট্ৰাই কৰি আছে এতিয়া গোটেইখিনি বস্তু, তো ই থাকিব। আৰু
যিহেতু জুবিন দা আহি পোৱা নাই সেয়েহে আমাৰ গাঁৱৰে ছোৱালীখিনি ইয়াত অলপ নাচিব দিছে, সিহঁতক অলপ নাচিব দিছে যিহেতু মানুহখিনি এতিয়া লাহে লাহে আহি আছে আৰু খন্তেক সময়ৰ পিছত জুবিন দা আহি পাব, সেইবাবে এইখিনি ছোৱালীক ইয়াত অলপ নাচিব দিছে। আৰু আমাৰ পূজাখনত এই গোটেই পোহৰৰ ব্যৱস্থাটো এইখিনিৰ পৰা কণ্ট্ৰল কৰা হয়। ইয়াত আমাৰ যিহেতু খানাবিলাক ইয়াতে সেই কৰা হয়, গোটেইখিনি খানাৰ যোগাৰবিলাক ইয়াত বনোৱা হয়, খানাবিলাক ইয়াতে বনোৱা হয়, গোটেইখিনি খানা ইয়াত বনাই আছে। তো এইজন হৈছে আটা, তো আটাই এইবিলাক বনাই আছে, এনেকৈ আটাই বৰ্তমান বনাই আছে কি এইবিলাক যদি আপোনালোকে চাই এইবিলাক বন্ধাকবি আলু এনেকৈ চব্জি বনাই আছে। যিহেতু শিৱ পূজাত মাছ মাংস নচলে, সেইটো কাৰণে ইয়াত নিৰামিষ খানা হ'ব, সেইকে আটাই এনেকৈ বনাই আছে। চাওক না ঘামি ধুৱাই দিছে, কিমান কষ্ট হয়। তো ইমান আৰু আমাৰ ইয়াৰে প্ৰেছো আহিলে, যিহেতু সাংস্কৃতিক সম্পাদক আছে আৰু সাংস্কৃতিক সম্পাদকক ইয়াত সুধি আছে কেনেকৈ কি কৰিব। আৰু ইয়াৰ ৰাজাদা তো জুবিনদাৰ মিউজিচিয়ান আহি পালে, ইয়াৰ ৰাজাদাহঁত আহিলে একদম ওচৰৰ পৰা দেখা পালোঁ, পূৰা কাণত কিবা লৈ মিলাই আছে। তো প্ৰগ্ৰেম আৰম্ভ হ'বই, বেছি দেৰি নাই। তো ধুনীয়াকৈ মিলাই আছে গোটেইখিনি। আৰু একদম আগতে এনেকৈ VIP চকীখিনি পাৰি দিয়া হৈছে, যিহেতু পূৰা মানুহখিনি গোটেইখিনি আহি পাই একদম এটা দুটাকৈ আহি পেলাই শান্তিমূলকভাৱে ধুনীয়াকৈ বহি আছে গোটেই মানুহখিনি। আৰু এইটো আমাৰ সভাপতি, তো পূজাৰ আমাৰ সভাপতি উৎপল দা। তো উৎপলে চিন্তা কৰিছে কি হ'ব, কেনেকৈ কি চলিব, আৰু ধুনীয়াকৈ একদম মঞ্চখন পূৰা একদম সজাই ৰাখিছে, কি ধুনীয়াকৈ চবখিনি বস্তু আপোনাৰ এক ছাইডৰ পৰা ৰেডি হৈ আহিছে। তো এইটো প্ৰেছো আহি পালে, আমাৰ ইয়াত প্ৰেছ আহিলে। আৰু জুবিনদাৰ এয়া মিক্সাৰ বৰ্ডখন আহি পালে, যিহেতু মঞ্চৰ পৰা দূৰত থাকে এইখন মিক্সাৰ বৰ্ড, আৰু এইখনে বৰ্ডে দিয়ে চব গানৰ যিখিনি বস্তু কণ্ট্ৰল কৰিব লাগে। তো এখেতে এইখিনি কণ্ট্ৰল কৰিব, পূৰা গোটেইখিনি কণ্ট্ৰল কৰিব এই মিক্সাৰ বৰ্ড। এয়া আমাৰ সপোন পূৰা হৈ গ'ল। এয়া ফাইনেলি জুবিন দা আহি পালে, একদম পূৰা মঞ্চত আহি খাৰা হ'ল জুবিন দা এয়া প্ৰথম গান আৰম্ভ কৰিছে। তো জুবিন দা সঁচাকৈ আহি পালে, একদম বহুত বেছি ভাল লাগিছে ওচৰৰ পৰা দেখা পাই, মনটো ইমান বেছি ভাল লাগিছে যে সঁচাকৈ একদম জুবিন দাক ওচৰৰ পৰা পাই বহুত বেছি ভাল লাগিছে। তো চব মানুহ পূৰা একদম ভৰ্তি হৈ গৈছে। তো জুবিন দাৰ গান চাবলৈ একদম পূৰা হাজাৰ হাজাৰ মানুহ আহিছে একদম ওচৰৰ পৰা, ধুনীয়াকৈ মিউজিচিয়ানে মিউজিক কৰি আছে। তো জুবিন দাই ধুনীয়াকৈ শান্তিমূলকভাৱে গীত পৰিৱেশন কৰি আছে, প্ৰথম গান আৰম্ভ কৰিছে। তো বহুত বেছি ভাল লাগিছে গাইজ, বহুত বেছি ভাল লাগিছে একদম। তো এয়া জুবিনদাৰ গান আৰম্ভ হৈছে, একদম ৰাতি শুন পূৰা ধুনীয়াকৈ মঞ্চৰ পৰা গাই আছে। একদম মই মঞ্চৰ ওচৰতে থিয়া দি আছোঁ গাইজ, দেখা পাই পূৰা যাবই মন যোৱা নাই একদম জুবিনদাক দেখা পাই। এনেকুৱা লাগিছে যে ইয়াতে চাই থাকিম, ইমান ভাল লাগিছে জুবিনদাৰ প্ৰগ্ৰেমবিলাক চাই। তো ধুনীয়াকৈ গানবিলাক। আৰু এয়া জুবিন দাই মাজুলী গীতটো গাই আছে, আৰু মাজুলী গীতটো গাই থকাৰ সময়তে হঠাৎ এজন এনেকৈ ল'ৰা আহিলে, আহি পেলাই এনেকৈ জুবিনদাৰ ভৰিত সাপতি ধৰি চুমা খাব ধৰিলে। তো ক'ৰ পৰা আহিলে গম নাপাওঁ। তো জুবিনদাৰ গাৰ্ডে আহি পেলাই এনেকৈ দাঙিনি উঠাই পেলাই বাহিৰত দি দিলে। তো তুৰন্ত গাৰ্ডজন আহি গ'ল, আহি পেলাই উঠাই ল'লে। তো গম নাপালোঁ কেনেকৈ কি আহিলে, ইমান প্ৰশাসনৰ মানুহ আছিলে, কমিটিৰো মানুহ আছিলে, কেনেকৈ আহিলে। তো এয়া আছিলে জুবিনদাৰ বিগ ফ্ৰেণ্ড। আৰু এয়া জুবিনদাৰ গান শুনিবলৈ একদম পূৰা ভিৰ লগাইছে, পূৰা হাল্লা হৈ আছে যে জুবিনদাৰ গান গাব লাগে। আৰু এয়া জুবিনদাৰ এইখন হৈছে ইছুজু। তো জুবিনদাৰ এইখন গাড়ী এনেকৈ থৈ দিছে, ইয়াত মঞ্চৰ কাষতে গাড়ীখন থৈ দিছে, ধুনীয়াকৈ চকা লগা একদম ওচৰৰ পৰা দেখা পালোঁ। গাড়ীখন দেখিও বহুত ভাল লাগিলে। তো ধুনীয়াকৈ এবাৰ চুই চালোঁ। তো এয়া জুবিনদাৰ বিগ ফ্ৰেণ্ড। জুবিনদাক চাব দিলে সুইচাইড কৰিম, চিধা কথা। আৰু এয়া আমাৰ প্ৰগ্ৰেম চেছ। তো জুবিন দাই আমাৰ পৰা বিদায় ল'লে, এয়া ইছুজু জুবিনদাৰ গাড়ী গুচি গ'ল। তো ইমান সেই নকৰিলে, ষ্টেজৰ পৰা নমিলে গাড়ীত উঠিলে আৰু ডাইৰেক্ট গুচি গ'ল। তো এয়া জুবিন দা গুচি গ'ল, আৰু জুবিন দা যোৱাৰ পিছত সকলো বাদ্যযন্ত্ৰবিলাক এনেকৈ সামৰিব ধৰিছে। তো গোটেই মানুহখিনি এতিয়াও জুবিন দা যোৱা নাই বুলিয়ে ভাবিছিলে, এটা গান শুনিবলৈ সকলোৰে এবাৰ হেঁপাহ আছিলে যে জুবিন দা আৰু এবাৰ গাব নেকি। নাই, জুবিন দা গ'ল। তো লাহে মানুহখিনি। তো গাইজ প্ৰগ্ৰেম আমাৰ শেষ হৈ গ'ল। এতিয়া ৰাতি বাজিলে 12:30। তো 12:30 জুবিনদাৰ প্ৰগ্ৰেম গোটেইখিনি খতম, আৰু যিখিনি চেয়াৰ আছিলে গোটেইখিনি চব ৰোল কৰি দিলোঁ। তো এয়া আছিলে আজিৰ ভিডিঅ'টো, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ এনেকুৱা ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। তো বাই।